ৰাস্তাৰ মাজে মাজে আমি পাহাৰৰ বগাই বগাই ক্ৰমান্বয়ে আমি ৱাটাৰফলৰ কাষলৈ আগবাঢ়ি গৈছোঁ। আৰু কিমান দূৰ যাব লাগিব নাজানো, চাই থাকক। মোৰ ৰাস্তা দুৰ্গম ঠাইলৈ আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। বৰ বিপদ সংকুল আৰু বৰ ৰোমাঞ্চকৰ। আমি প্ৰায় এতিয়ালৈকে 2 কিলোমিটাৰমান খোজ কাঢ়ি কাঢ়ি আহিবলগীয়া হ'ল। আমি মাজে মাজে আমি দেখা পাইছোঁ এয়া মাজে মাজে সৰু জান-জুৰি আৰু সৰু সৰু ৱাটাৰফল, কিন্তু যে আমি মূল ৱাটাৰফল কাকচাং আমি এতিয়াও পোৱা নাই। মই আগতেও কৈছোঁ, ইয়াৰ কেইজনমান স্থানীয় যুৱকে এই ৱাটাৰফলটি আৱিষ্কাৰ কৰিছিল। এয়া বৰ বিপদসংকুল আৰু লুংলুঙীয়া বাটৰ মাজেৰে আমি হাবি জংঘলৰ মাজেদি আমি আগবাঢ়ি গৈ আছোঁ। আৰু আমি কিমান সময় যাব লাগিব তাৰ কোনো ঠিক নিৰিখ নাই। গতিকে সঁচাকৈয়ে মোৰ কাৰণে এয়া এক ৰোমাঞ্চকৰ যাত্ৰা। প্ৰথমবাৰৰ বাবে মই কাৰ্বি আংলং ফুৰিবলৈ আহিছোঁ। এক বিপদসংকুল নিশ্চিতভাৱে, আৰু কিছু ঠাই আমি গ'লেই এই কাকচাং ৱাটাৰফলটি পাম। আপোনালোকে চাইছে কি দুৰ্গম ঠাই। মাজে মাজে স্থানীয় যুৱকে বাঁহৰ দলঙেৰে যাতে পৰ্যটকসকল আৰু প্ৰকৃতিপ্ৰেমীসকল আহিব পাৰে, এয়া বাঁহৰ দলং দি দিছে। গতিকে আপোনালোকে চাই থাকক। এতিয়া আমি প্ৰায় ৱাটাৰফলৰ কাষত পাইছোঁহি। তো ইয়াৰ আগে আগে আপোনালোকে এয়া চাওক, নিশ্চয়ভাৱে দেখিবলৈ পাইছে পানীৰ ফোহাৰা। এই আমি আহি আমাৰ নিজৰ গন্তব্য স্থান আহি পাইছোঁহি। ইতিমধ্যে ইয়াত যথেষ্ট মানুহৰ ভিৰ। এয়া ৱাটাৰফল, মুখ্য ৱাটাৰফল আমি আহি পাইছোঁহি। আমাৰ সতীৰ্থ ইনজামাম তেওঁ ফটো তোলাত ব্যস্ত। আমাৰ বাবুলালী ককাইদেউ তেওঁ ইতিমধ্যে আছে। ইয়াৰ নান্দনিক পৰিৱেশ আপোনালোকক দেখাবলৈ এয়া চাওক। এতিয়া প্ৰায় দিনৰ 2 বাজি গৈছে। এই বাঁহনিৰ ফাকে ফাকে এয়া বেলি আৰু ৱাটাৰফলৰ যি নান্দনিক পৰিৱেশ, এয়া মিঠু, খলিলুৰ আৰু আমাৰ কেইবাজনো সতীৰ্থ আহি আছে। তেওঁলোক আহি উপস্থিত হোৱাই নাই।